নমস্কাৰ আপোনালোক সকলো ভালে থকাৰ আশাৰে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক জনাইছোঁ স্বাগতম খুব গৰম পৰিছে আৰু এই গৰমত এনেকুৱা ৰ'দত খুব ধুনীয়া এটা প্ৰজাতি হৈছে আউটডোৰ এটা প্ৰজাতি ইউফ'ৰবিয়া মিডি আমাৰ প্ৰত্যেকগৰাকী বাগিচাপ্ৰেমী লোকৰ সংগ্ৰহতে ইউফ'ৰবিয়া মিডি এজোপা নহয় এজোপা থাকেই সকলোৰে ওচৰত নহয় জানো খুব ভাল লাগে যেতিয়া ইয়াত নানাৰঙী ৰঙেৰে ফুলজোপা ফুলি থাকে খুব আকৰ্ষণীয় কৰি ৰাখে বাগিচাখনক আৰু সেইকাৰণেই আমি বাগিচাত এনেধৰণৰ প্ৰজাতিবিলাক সংযোগ কৰোঁ এইটো হৈছে মোৰ এইকেইটা মোৰ চাপৰ যিটো প্ৰজাতি সেই প্ৰজাতিকেইটা ৰিপৰ্ট কৰিব লগা হৈ আছে কিন্তু মোৰ গ্লভছযোৰ অকণমান বেয়া হৈ গ'ল সেইকাৰণে নতুন এযোৰ অৰ্ডাৰ কৰি থৈছোঁ সেইযোৰ অহালৈকে ৰিপৰ্ট কৰিব পৰা নাই যিহেতু কাঁইট বহুত আছে আৰু কাঁইটৰ হতে মানে খুদা হাতখন দি পেলাই ৰিপৰ্ট কৰিবলৈ অকণমান দিগদাৰ হয় আঘাত পোৱা যায় কাঁইটৰ মাজতো ইমান সুন্দৰ সৌন্দৰ্য আৰু সেই সৌন্দৰ্যই ইহঁতক খুব আকৰ্ষণীয় কৰি ৰাখে এইকেইটা হৈছে আউটডোৰ যিটো প্ৰজাতি সেই প্ৰজাতিকেইটা আজি মই আপোনালোকক দেখুৱাওঁ ইনডোৰ এটা প্ৰজাতি আছে ইউফ'ৰবিয়া মিলিৰ খুব মৰম লগা ফুলো ফুলে ইয়াৰ নামটো হৈছে ইউফ'ৰবিয়া ফ্ৰেনক'ইছি অথবা ফ্ৰেনকাইছি এনেধৰণৰ নামেৰে জনা যায় খুব ধুনীয়া লাগে এই প্ৰজাতিটো দেখিবলৈ আৰু ইয়াৰো বহুতখিনি প্ৰজাতি আছে আউটডোৰৰ যেনেকৈ চাপৰত ফুলা ওখত ফুলা ইউফ'ৰবিয়াৰ প্লাণ্ট পোৱা যায় ঠিক তেনেকৈ ইনডোৰ যিটো এই প্ৰজাতিটোৰো পাতৰ বিভিন্ন ৰঙেৰে খুব ধুনীয়া ধুনীয়া প্ৰজাতি কিছুমান আছে ময়ো কেইবাটাও সংগ্ৰহ কৰি ৰাখিছোঁ আজি আপোনালোকক সেই দেখুৱাওঁ বুলি ভাবিলোঁ লগতে ইয়াৰ প্ৰতিপালৰ বিষয়েও অকণমান কওঁ নতুন এটা প্ৰজাতি বুলি ক'লেও হয়তো ভুল নহ'ব এই প্লাণ্টটো লোৱা মোৰ 1.5 বছৰমান হৈছে এইটো অকণমান পুৰণি হ'ল একেবাৰে প্ৰথম যেতিয়া মই দেখিছিলোঁ আমাৰ এইফালে তেতিয়াই মই সংগ্ৰহ কৰা অকণমান দামত লৈছিলোঁ খুব ধুনীয়াকৈ ইয়াক আমি এনেধৰণৰ এটা ঠাইত কাটি পেলাই নতুন পুলি বনাব পাৰোঁ মোৰ এই পুলিটো অকণমান দিন হ'ল সেইকাৰণে গুৰিটো খুব ধুনীয়া ডাঙৰ হৈ আছে আৰু লগতে উইচিৰিঙাৰ পাখি অলপো পৰি আছে ইমান উইচিৰিঙা ওলাইছে এই প্ৰজাতিটোক আচলতে খুব চেণ্ডি ছইলৰ প্ৰয়োজন হয় বালি পাৰ্লাইট এনেধৰণৰ এটা মিশ্ৰণ প্ৰস্তুত কৰিয়ে মই ফুলজোপা লগাইছিলোঁ প্ৰথম যেতিয়া আনিছিলোঁ তেতিয়া ইয়াৰ কেয়াৰ টিপছৰ বিষয়ে মই একোৱেই নাজানো মই নিজৰ মানে নিজে ভাবি চিন্তিহে আচলতে ছইল মিক্সটো বনাইছিলোঁ কিন্তু খুব ধুনীয়াকৈ সেই মিক্সচাৰটোতে এতিয়াও ছাৰ্ভাইভ কৰি আছে প্লাণ্টটোৱে খুব ধুনীয়াও লাগে দেখিবলৈ আৰু পানী বহুত বেছি প্ৰয়োজন নাই একেবাৰে কম পানী লাগে ঠিক তেনেকৈ এই প্ৰজাতিটোও আনিছোঁ মানে এইবিলাক আচলতে নতুন সংযোগ কেইবাটাও লৈছোঁ আগৰে পৰাতো মোৰ সেইটো আছিলে এতিয়া মই এই প্ৰজাতিটো আনিছোঁ এইটো পাতবিলাক অকণমান ডাঙৰ আকাৰটোও বেলেগ ৰংটোও বেলেগ মোৰ ওচৰত থকা আগতে থকাটোতকৈ তাৰ লগতে এইটো আনিছোঁ এইটো প্ৰথম দেখোঁতে মোৰ নিজৰ ওচৰত থকা জোপাৰ নিচিনা লগা নাছিলে পাতটো যিহেতু অকণমান বহল দেখিছিলোঁ কিন্তু এতিয়া অনাৰ পাছত দেখিছোঁ অকণমান একেই নেকি দুয়োটা একেটা প্ৰজাতিয়েই হ'ব চাগে আপোনালোকেও চাবচোন একে নিচিনাই লাগিছে নহয়নে বাৰু তাৰ পাছতে আনিছোঁ এই প্ৰজাতিটো খালি বৰ ধুনীয়া ইয়াৰ ক'লা আৰু সেউজীয়া অকণমান ৰংটো আৰু পাতবিলাকো বৰ মিহি মিহি বৰ ধুনীয়া লাগিছে এই প্ৰজাতিটো দেখিবলৈ খুব ধুনীয়া ছইলত লগোৱা আছে সেইকাৰণে মই বৰ পটককৈ ৰিপৰ্ট নকৰিম চাগে সৰু সৰু চেৰামিক পট কেইটামানত দিম বুলি ভাবিছোঁ কিন্তু একেবাৰে সৰু দিলেও অকণমান দিগদাৰ হয় যিহেতু সিহঁতি পটককৈ ডাঙৰ হৈ যায়তো তাৰ পাছতে আনিছোঁ এইটো এটা প্ৰজাতি দেখিবলৈ প্ৰায় একেই লাগে সকলো প্ৰজাতি কিন্তু পাতৰ অকণমান শ্বেপটো বা ৰঙৰ কাৰণে ইহঁতি বেলেগ বেলেগ নিচিনা হৈ পৰে আটাইতকৈ মোৰ ভাল লগা প্ৰজাতি হৈছে এইটো ইয়াৰ পাতৰ যিটো শ্বেপ বা যিটো ৰং খুব ধুনীয়া খুব মৰম লাগিছে দেখিবলৈ আৰু এইখিনি হৈছে ইউফ'ৰবিয়া মিলি ফ্ৰেনক'ইছিৰ ইনডোৰ প্ৰজাতি খুব মানে ৰ'দ নালাগে যিহেতু আউটডোৰৰ যিটো প্ৰজাতি সেইটোক ৰ'দ বহুত বেছি লাগে কিন্তু এই প্ৰজাতিটোক ৰ'দ বেছি নালাগে ৰাতিপুৱা নাইবা আবেলিৰ অকণমান যদি কোমল ৰ'দটো পায় তেতিয়াহ'লে ইয়াৰ ৰংটো খুব ধুনীয়া হয় আৰু পাতৰ আগভাগবিলাক আচলতে ইমান সুন্দৰ ভগৱানৰ নিভাঁজ সৃষ্টিয়েই হৈছে প্ৰকৃতি আৰু সেই প্ৰকৃতিক সন্মান জনাই আমি আমাৰ চাৰিওকাষে সেউজীয়াৰে ভৰাই ৰাখিবলৈ ভাল পাওঁ যিসকলে সেউজ ভাল পায় সেউজীয়া ভাল পায় তেখেতসকল খুব আৱেগিক থাকে
আৰু মই ইহঁতৰ ওচৰত যেতিয়া বহি পৰোঁ কিমান যে কি কথা কিমান কল্পনা কিমান কি যে ওলায় মই আপোনালোকক আচলতে এনেকৈ ভাষাৰে বা শব্দৰে বুজাবলৈ অকণমান দিগদাৰো হ'ব বা হয়তো বহুলোকে মনতে ভাবিব এই অকণমান বেছিয়ে কৰিছে কিন্তু নহয় আচলতে ইমান সুন্দৰ আগবাগবিলাকক আমি মৰম নকৰি আমাৰ কাষত নাৰাখি নোৱাৰোঁ আচলতে যিসকলে গাৰ্ডেনিং কৰি ভাল পায় গাৰ্ডেনিং আপোনালোকৰ যাৰ পেশ্যন যাৰ হবি তেখেতসকলে ভালকেই জানে এখিলা পাতৰ পৰা দুখিলা হোৱালৈকে সেই সময়খিনি এগৰাকী গাৰ্ডেনাৰৰ কাৰণে কিমান সুন্দৰ কিমান মধুৰ সেইটো আচলতে যিসকলে অনুভৱ কৰিব জানে বা কৰিব পাৰিছে গাৰ্ডেনিঙৰ জৰিয়তে তেখেতসকলে ভালকেই বুজি পায় আৰু এনেধৰণৰ প্ৰজাতিবিলাকতো আচলতে বিচাৰি অনা হয় খুব সহজতে পোৱা নাযায় আৰু আপোনালোক সকলোৱে মোক সোধে যে অনলাইন কোনটো ছাইটৰ পৰা আপুনি প্লাণ্টবিলাক আনে আচলতে মোৰ নিৰ্দিষ্ট যিকোনো এটা ছাইট নাথাকে অনলাইন মই ফেচবুকৰ জৰিয়তেও মই আগতেও আপোনালোকক কৈছোঁ যে ফেচবুকৰ কিছুমান পেজ আছে গ্ৰুপ আছে প্লাণ্টছৰ গ্ৰুপ কিছুমান আছে ধৰক কালাডিয়াম প্লাণ্টৰ এক্সট্ৰাকৈ কালাডিয়ামৰ গ্ৰুপ আছে এগ্ল'নিমাৰ কাৰণে এগ্ল'নিমাৰ এটা গ্ৰুপ আছে ঠিক তেনেকৈ এৰইডছ যিখিনি প্লাণ্ট থাকে সেইখিনিৰ কাৰণেও এটা গ্ৰুপ আছে ফেচবুকত তেনেকুৱা ধৰণৰ গ্ৰুপবিলাকত আচলতে মই সোমাই আছোঁ গ্ৰুপবিলাকৰ মেম্বাৰ হৈ আছোঁ আৰু সেইকাৰণে মই য'তে যিটো মানে দেখোঁ চেল পোষ্ট দেখোঁ তাতে মই কথা বতৰা পাতি চেলাৰসকলৰ লগত তেনেকেই আনো আচলতে আৰু একে ঠাইৰ পৰা অনা এজন মানে বিক্ৰেতাৰ পৰা অনা প্লাণ্ট নহয় এইখিনি বহুতখিনি মানে প্লাণ্টৰ লগত জড়িত লোকৰ পৰাই অনা মই কিছুমান মহাৰাষ্ট্ৰ পুনেৰ পৰাও সংগ্ৰহ কৰিছোঁ কিছুমান কেৰেলাৰ পৰা আনিছোঁ চাউথৰ পৰা গতিকে বিভিন্ন জেগাৰ পৰা প্লাণ্ট অনা আছে বিভিন্ন চেলাৰৰ পৰা প্লাণ্ট অনা আছে নিৰ্দিষ্ট এটা ঠাই বা এজন লোকৰ পৰা অনা নহয় ফেচবুকতে তেনেধৰণৰ গ্ৰুপবিলাক চাৰ্চ কৰিলে পাব আপোনালোকেও দেখিব বা সময়ে সময়ে কিছুমান প্লাণ্ট মই কাটিঙৰ পৰা বনাই থাকোঁ গতিকে তেনেধৰণৰ প্লাণ্টবিলাকো যদি আপোনালোকে ল'বলৈ বিচাৰে তেতিয়া মোৰ লগত যোগাযোগ কৰিলেও পাব আজি মই আপোনালোকক ইউফ'ৰবিয়া ফ্ৰেনকইছিৰ বিষয়ে অকণমান জনাবলৈ চেষ্টা কৰিলোঁ চেণ্ডি ছইল লাগে পানী কম লাগে ৰাতিপুৱা আৰু আবেলিৰ ৰ'দটো লাগে এনেধৰণেৰে ইয়াক খুব ধুনীয়া কৰি ৰাখিব পাৰি আজিলৈ আহিছোঁ ধন্যবাদ